লালিপথাৰ গাঁৱৰ যুৱতী সন্ধানহীন। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত লালিপথাৰ গাঁৱৰ আব্দুল বাৰেকৰ ছোৱালী তছলিমা খাতুন। বয়স 17 বছৰ। আজি ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ। ইয়াকে কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্য বিৰাজ কৰিছে। পৰিয়ালৰ লোকে ছোৱালীজনীক বিচাৰি ভাগি পৰিছে কান্দোনত। বিগত সময়ছোৱাত বহুতো বিচাৰ কৰিও ছোৱালীজনীৰ কোনো সন্ধান পোৱা নাই। উল্লেখ্য যে সামান্য পৰিমাণে মানসিক বিকাৰগ্ৰস্ত ছোৱালীজনী আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিল। এতিয়া পৰিয়ালৰ লোকৰ কাতৰ বিননি, যদি কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীৰ সন্ধান পায় তেতিয়াহ'লে 600036079558 অথবা 9678875598 নম্বৰত যোগাযোগ কৰি পৰিয়ালটোৰ মংগল কৰে যেন। মোৰ সৰু ভনী নাম তছলিমা খাতুন, গাঁও লালিপথাৰ। দেউতাকৰ নাম আব্দুল বাৰেক। যদি কোনোবা ব্যক্তি এজনে পায় এই নম্বৰত যোগাযোগ কৰিব। তেওঁৰ মূৰত অলপ প্ৰব্লেম আছে। ঢিঙৰ পৰা ছাইফুল ইছলামৰ প্ৰতিবেদন, ডি নিউজ আছাম।